নমস্কাৰ মই সংগীতাই আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো মাছৰ এটা ৰেচিপি তাৰ কাৰণে মই 3 পিস মাছ ভালদৰে ধুই কৰি ললো তাৰ পিছতে এয়া জিকা আৰু আলুগুটি মই ভালকৈ ধুই কৰি খৰাহিটোতে টুকি ৰাখিছো আৰু মই তাৰ কাৰণে যোগাৰ কৰি লৈছো ইয়া পিয়াজ লৈছো মই দুটামান বিলাহী লৈছো এটা ডাঙৰ সাইজৰ তাৰ পিছতে মই শুকান জলকীয়া এটা লৈছো পকা জলকীয়া এটা লৈছো নহৰু 3 ফুটা লৈছো আদা লৈছো আৰু দুটা মই তেজপাত লৈছো তাৰ পিছতে মই গুৰি মছলা লৈছো জিৰা গুৰি আৰু ধনিয়া গুৰি বেলেগ বিশেষ একো নিদু আৰু গোটা মছলা মই অকল লৈছো কেইটামান এয়া আপোনালোকে দেখিছে গোটা জিৰা এইখিনি আজি মই মাছৰ ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াম এয়া মোৰ তেল গৰম হৈ গৈছে মাছৰ ফ্ৰাই কাৰণে মাছখিনি মই ধুনিয়াকৈ নিমখ আৰু হালধি সানি লৈছো এতিয়া মই সেইখিনি ফ্ৰাই কৰি লম প্ৰথমতে এয়া তেলখিনি ভালকৈ গৰম হৈছে এতিয়া মই ইয়াতে মাছ পিস দি দিম এয়া মাছখিনি প্ৰায় ফ্ৰাই হৈছে ৰঙা পৰিলে এতিয়া মই এইখিনি কাটি লম মাছখিনি এয়া কাঢ়িলো মই এতিয়া মই মাছ ফ্ৰাই কৰা সেই তেলখিনি এতিয়া প্ৰথমতে আলু যে কাটি থৈছিলো সেই আলুখিনি মই অকমান ফ্ৰাই কৰি লম আলুখিনি মোৰ ফ্ৰাই কৰা হৈ গল এতিয়া মই আলুখিনি টুকি ৰাখিম মাছখিনি যে ফ্ৰাই কৰিছো মই সেই একেখিনি তেলতে এতিয়া মই তাৰ জুলটো বনাম তাৰ কাৰণে মই এতিয়া প্ৰথমতে দিছো গোটা জিৰা দিছো তাৰ পিছতে মই এতিয়া তেজপাত আৰু শুকান জলকীয়া দি লম ধুনীয়াকৈ ৰঙা পৰিছে এতিয়া মই নহৰু আৰু আদা কণকণকৈ কাটি লৈ পেলাই এটা দি দিছো সেইখিনি এতিয়া ভাজি লম অকণমান সময় কেঁচা গোন্ধ যোৱালৈকে ভাজি লম এতিয়া দি দিম মই বিলাহী এটা পিয়াজ বিলাহী মছলা মোৰ সকলোখিনি একেলগে ভাজা হৈ গল এতিয়া মই ইয়াতে জিকাখিনি দি দিছো জিকাখিনি কিছু সময় ভাজি লৈছো আলুখিনিও দিম আলুখিনি অকণমান পাছত দিম কিয়নো মই আলুখিনি যিহেতু ফ্ৰাই কৰি লৈছিলো এতিয়া এইখিনি অকণমান সময় ভাজি লম ফ্ৰাই কৰি থোৱা আলুখিনি এতিয়া ইয়াতে দি লম একেলগে ভাজিম কিছু সময় আলু আৰু জিকাখিনি মোৰ ভালকৈ ভাজি লোৱা হৈ গল এতিয়া মই ইয়াতে পানী দিম জোখমতে দিলেই হ'ল আৰু পানী যিমানখিনি আপোনালোকে জুলটো খাব বিচাৰে তেনেধৰণে দিলেই হ'ল এই চাওক জুলত পুৰা ধুনীয়াকৈ উতল আহিছে এতিয়া মই ইয়াতে মাছ পিচ দি দিম জিকা আলুৰ মাছৰ ৰেচিপিটো মোৰ ৰেডি হৈ গ'ল যদি আপোনালোকেও বিচাৰে তেতিয়াহ'লে এনেধৰণে ট্ৰাই কৰি চাব পাৰে খুব কম সময় লাগে আৰু তেনেই সহজ আপোনালোকে ট্ৰাই কৰি চাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব